মোৰ ঘৰ ক'ত ৰতনপুৰত, তোৰ ঘৰ ক'ত মিলনপুৰত, তয়ে ময়ে মিলি যাওঁ, মিলি কঁকাল ভাঙি যাওঁ, উজনি নামনি ৰজন জনাওঁ। বা ভেদেলা ৰঘুপতি আহি গ'ল। পিছে গানটোহে শুনিছানে চিনেমাখনো চাবলৈ গ'লি? নিকি আহিলি? চালোঁ ৰঘুপতি চালোঁ, কেহানিবাৰ চালোঁ। তই পিছে চালিনে নাই? কিমান যে ভাল লাগিল চাই। নাই চোৱা, চাম বুলি ভাবিছোঁ এইকেইদিনতে। ঐ মনে মনে থাক, আমাৰ ধুনীয়া ষ্টাইলী বাইদেউজনী আহিছে। ল'ৰা ছোৱালীকেইটা আহিলি তহঁত? আহিলোঁ বাইদেউ। ঠিক আছে বাৰু, তহঁতে যে সদায় সদায় আহি ইয়াতে কথা পাতি থাক, তাতকৈ দেখোন ৰুমতে গৈ কিতাপ পঢ়ি থাকিব পাৰ। বাইদেউ, আপুনি অহাৰ পাছত দেখোন সদায় পঢ়ায়ে থাকে। সেইকাৰণে আমি আগতে অলপ ফূৰ্তি কৰি লওঁ। আপুনি যিহে টান প্ৰশ্ন সোধে। ঘৰতো খেলিব নাপাওঁৱে, মায়ে কেৱল পৰ কৈয়ে থাকে। তহঁতৰ ভালৰ কাৰণেহে কয়, তহঁতিহে পঢ়ি শুনি ডাঙৰ মানুহ হবি। সেইটো হয় বাৰু, হ'লেও হ'ব দে, সেইবোৰ কথা বাদ দে। ঠিক আছে, আজি বাৰু আমি নপঢ়ো। আজি শনিবাৰ যিহেতু আমি এটা খেল খেলোঁ, হ'বনে? হ'ব বাইদেউ, মজা। আপুনি যে ইমান ভাল, আমাৰ মনৰ কথাবোৰ বুজি পায়। আমাৰ বাইদেউৰ নিচিনা কোনো হ'বই নোৱাৰে। হ'ব, তেলিয়াই থাকিব নালাগে। খেলিবলৈ ইচ্ছা আছে যদি সোনকালে আৰম্ভ কৰোঁ। কওক বাইদেউ, আমি আজি কি খেল খেলিম? বাৰু, মই এতিয়া তহঁতক এটা সাঁথৰ সুধিম, তহঁতি উত্তৰ দিবি। নোৱাৰিলে বাৰু মোলৈ পাছ কৰি দিবি দেই। হ'ব। কচোন বাৰু, এনেকুৱা কোনটো বস্তু আছে যাক আমি বিচাৰিয়ে থাকোঁ, কিন্তু পোৱাৰ পাছত আমি তাক লগত লৈ নুফুৰোঁ? নোৱাৰিলে পাছ দিবি। বাইদেউ, আপুনি ইমান টান আৰু দীঘল প্ৰশ্নবোৰ সোধে। আমাক ভাবিবলৈ অলপ সময় দিয়ক। ময়ো ভাবিছোঁ ৰ। একেবাৰে উজু, তহঁতি অলপ মাথা খটালেই পাৰিবি। ভাবি ল, সময় দিছোঁ, কিন্তু অলপ সোনকালেও কৰিবি দেই। পাই গ'লো বাইদেউ। কচোন সোনকালে কচোন বাৰু। ওকণি। বা, তোৰ মাথাটো বহুত খাটাৰা আছে দেই। মই ইমান মাথা খটাই নোৱাৰিলোঁ। নহয়, ওকণি কেনেকৈ হ'ব আকৌ? নহয়। নোৱাৰো যদি পাছ দে। কেলে নহয় আকৌ বাইদেউ? নিকিহঁতে দেখোন ওকণি বিচাৰিয়ে থাকে, আৰু পোৱাৰ পাছত দেখোন লগত লৈ নুফুৰে, মাৰিহে পেলায়। নহয় মাৰি নেপেলাই, লগত লৈ নুফুৰো বুলিহে কৈছোঁ। তেনেহ'লে নোৱাৰো আৰু দেই বাইদেউ, পাছ দিছোঁ মই। ময়ো নোৱাৰো দেই, পাছ দিলোঁ। সঁচাই তহঁতি বৰ অকৰা দেই। কিয় ৰাস্তাটো আকৌ? তাক আমি বিচাৰিহে ফুৰোঁ, পোৱাৰ পাছত লগত লৈ নুফুৰোঁ নহয়। হ'ব বাইদেউ, এতিয়া আমি সুধিম, আপুনি উত্তৰ দিব। ঠিক আছে বাৰু, সোধ। নেকি মই সুধিছোঁ। বাইদেউ, মোৰ প্ৰশ্নটো হ'ল, এখন নাওত এজন নাৱৰীয়াই বহুত বয় বস্তু লৈ যাত্ৰা কৰিছিল। তাত এটা ঘোঁৰাও লৈ গৈছিল। নাওখন ইমানেই গধুৰ হৈছিল যে তাত কুটা এডাল পৰিলেই নাওখন ডুব যাব। কিন্তু ঠিক সেই সময়তে ঘোঁৰাটোৱে হাগি দিলে নহয়। এতিয়া নাওখন ডুব যাবনে বাৰু? যাব, কিয় নাযাব? এডাল কুটা পৰিলে যদি ডুব যাব, হাগি দিলেতো আৰু বেছি ওলাব। ডুব যাবই আৰু, এইটোনো সুধিবলগীয়া কথা নে? আপুনি খাটাং কৈছেনে বাইদেউ? খাটাং। অশুদ্ধ। বাইদেউ, আপুনি ইমান অকৰা নে? নাওখন কেনেকৈ ডুব যাব? সেই গুখিনিতো ঘোঁৰাটোৰ পেটতে আছিল, পেটৰ পৰাহে ওলাই আহিছে। একে সমানে আছিল আগতেও। হা। তহঁতক আৰু নোৱাৰি দেই, বহুত খাটাৰা আছ দেই। হ'ব, আজিলৈ আৰু সমাপ্ত কৰ।